ধনৰ মূল্য আত্মমূল্যৰ বিষয়ে এটি প্ৰেৰণাদায়ক চুটি গল্প। এখন বিদ্যালয়ত নতুন বৰ্ষৰ আৰম্ভণিতে এগৰাকী শ্ৰেণী শিক্ষয়িত্ৰীয়ে 100 টকীয়া নোট এখন লৈ ছাত্ৰ ছাত্ৰীৰ সন্মুখত থিয় হ'ল আৰু ছাত্ৰ ছাত্ৰীৰ ফালে 100 টকীয়া নোটখন দেখুৱাই ক'লে যে এই নোটখন তেওঁ কাৰোবাক দিব বিচাৰিছে আৰু যাৰ যাৰ ইচ্ছা আছে হাতখন ওপৰলৈ তুলি দিব পাৰে। আৰু সেই কথা শুনি শ্ৰেণীৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ হাতখন ওপৰলৈ দাঙি ধৰে। তাৰ পিছতে তেওঁ ক'লে যে টকাটো দিয়াৰ আগতে তেওঁ এটা কাম কৰিব বিচাৰে আৰু তেওঁ 100 টকীয়া নোটখন হাতৰে খামৰি মোহাৰি খুতুৰা খুতুৰি কৰি পেলালে আৰু ছাত্ৰ ছাত্ৰীক সুধিলে যে এতিয়াও তেওঁলোকে সেই নোটখন বিচাৰেনে। তাৰ পিছতো ছাত্ৰ ছাত্ৰীয়ে নিজৰ হাতখন ওপৰলৈ দাঙি ধৰে। শিক্ষকগৰাকীয়ে আকৌ 100 টকীয়া নোটখন মাটিত পেলাই ধূলি বালিত ঘঁহি মোহাৰি পেলালে আৰু পুনৰ একেই প্ৰশ্ন সুধিলে আৰু আগৰ নিচিনাকৈ সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ হাতখন দাঙি ধৰিলে। তাৰ পিছত শিক্ষয়িত্ৰীয়ে তেওঁলোকক ক'লে যে তেওঁ নোটখনৰ লগত যিয়ে নকৰিলে কিয় তথাপিও তেওঁলোকে সেইখন বিচাৰিলে কাৰণ তাৰ মূল্য সদায় একেই থাকিলে। তেওঁ ক'লে যে আমাৰ জীৱনটো লৈও একেই কথা আহি পৰে। জীৱনত এনেকুৱা সময় আহিব য'ত আমি তললৈ পৰি যাওঁ আৰু নানা ধৰণৰ সমস্যাৰ সন্মুখীন হওঁ, কিন্তু ইয়াৰ পৰা আমাৰ মূল্য কেতিয়াও হেৰাব নালাগে। কাহিনী নৈতিকতা। জীৱনৰ কষ্টবোৰ অনিবাৰ্য আৰু প্ৰায়ে নিজৰ কোনো দুখ নোহোৱাকৈ আমি সকলোৱে এটা সময়ত কষ্টৰ মাজেৰে পাৰ হৈ যাম। এই প্ৰত্যাহ্বানবোৰে আপোনাৰ আত্মমূল্যবোধক সলনি কৰিবলৈ নিদিব। আপুনি সদায় যথেষ্ট।